এটি সন্তান যেতিয়া মাকৰ গৰ্ভত থিতাপি লয় তেতিয়া মাকে কোনো ডাক্তৰক নেদেখুৱাকৈ পিল খাইছিল। পিল খোৱাৰ ফলত আজি সন্তানটি কি অৱস্থা হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা প্ৰস্তুত কৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ ভিডিঅ'সমূহ ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ফেচবুকত ভিডিঅ'সমূহ দি থাকোঁ কিন্তু ইউটিউবত দিয়া হোৱা নাই, আজি বহুত দিনৰ মূৰত দিওঁ বুলি ভাবিলোঁ। কেইদিনমান আগতে ভিডিঅ' অকণমান কৰি থৈছিলোঁ, ইউটিউবত দিয়া নহ'ল। আমাৰ ঘৰৰ চোতালত পানীও হৈছিল, চৰকাৰৰ ফালৰ পৰা ৰিলিফো পালোঁ। চাওক ভিডিঅ'টো। এয়া হৈছে চেঙেলী মাছ কেইটামান আৰু শিঙি মাছ, এয়া খলিহনা। আজি মাছৰ লগত ঔটেঙা এয়া সৰু সৰুকৈ কাটি লৈছোঁ। ঔটেঙা আৰু মাছে অকল বনাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাককচোন। কি কৰি আছা? পুৰা বানপানী হয় নহয়? পুৰা বানপানী একেবাৰে। আমাৰ বানপানী এয়া হৈ গ'ল পুৰা চোতালত। জাল পাতিছিলোঁ, সেয়ে মাছ লাগিছিল। আজি চাই থাকক ভিডিঅ'টো শেষলৈকে, কেনেকৈনো বনাওঁ ঔটেঙা আৰু মাছ। আমাৰ টিকলিজনীও এয়া খেলি আছে পুৰা পানী পাই পিনে। অলপ খেলিব দিছোঁ, কিন্তু শিশুসকলক অলপ খেলিব দিব লাগে নহয় জানো? ধূলিয়ে মাটিয়ে পানীয়ে সকলোতে খেলিব দিলেহে শাৰীৰিক আৰু দৈহিকভাৱে সিহঁতি সবল হ'ব। বেমাৰ আজাৰ হ'ব বুলি কিমাননো ওপৰতে ৰাখিম নহয় জানো? ইয়াহ পুৰা খেলি আছে আমাৰ টিকলিজনীয়ে। মাছকেইটা অকণমান ফ্ৰাই কৰি লওঁ, আধা ভজা কৰি লওঁ, তাৰপিছত বনাম। জুইতে বনাইছোঁ, ধোঁৱাই আছে সেইকাৰণে ক্লিয়াৰ ভিডিঅ'টো নেদেখিব পাৰে আপোনালোকে। চব মাছ এয়া আধা ভজা হৈ গ'ল। এতিয়া মই ঔটেঙাখিনি দি দিম। একেবাৰে ঔটেঙা মাছে বনাম, অকল বেলেগ শাক নিদিওঁ, খাবলৈ মন নাই। সেয়ে বোলো আজি এনেকৈ বনাওঁ আৰু খাওঁচোন, কেনেকুৱা লাগে আপোনালোকক জনাম। আপোনালোকেও খাই চাব ভাল লাগিলে। এয়া হালধি নিমখ দি দিলোঁ। এয়া অলপ ঢাকন দি ঢাকি থৈ দিছিলোঁ, এয়া অলপ ভিজিলে ঔটেঙাটো। এতিয়া মই গৰম পানী দি দিছোঁ অলপ। এয়া পানী দি দিলোঁ। মই পানী অলপ সৰহকৈ দিওঁ, একেবাৰে উতলাই অকণমান কৰি পেলাওঁ। এয়া একেবাৰে চিম্পুল ৰেচিপি হয়, আলু দি খাব পাৰে আপোনালোকে। মই আলুটো অকণমান খাবলৈ কমাইছোঁ, সেয়েহে আলু দিয়া নাই। এয়া আদা ৰচুন বটা, মই মছলা হিচাপে এই দুটাই ইউজ কৰোঁ আৰু অলপ দি দিছোঁ। এয়া আমাৰ হৈ গ'ল আৰু আজি মাছ আৰু ঔটেঙাৰ ৰেচিপি। মস্তি লাগিব খাবলৈ। ধোঁৱাই আছে পুৰা, দেখিয়ে পোৱা নাই আপোনালোকে চাগে, এই ভিডিঅ'ত ক্লিয়াৰ হোৱা নাই। এয়া হৈ গ'ল আৰু খাম আৰু আপোনালোকে খাই চাব এনেকৈ দেই। ভাল পালে মোক লাইক কমেণ্ট কৰি দিব। ভিডিঅ'টো ভাল পালে নহয় জানো? আৰু আপোনালোকেও খাই চাব এনেকৈ। বাই বাই। নামটো কি কোৱা? জোনমণি। নমস্কাৰ, মোৰ নাম শ্ৰী জোনমণি শইকীয়া। এতিয়া কওঁ দে, তুমি কোৱা। মহৎ লগা বাণী এটা কোৱা। এখন ভাল কিতাপ নষ্ট কৰে আৰু এজন ভাল মানুহ একে কথা মিলনে কৈছিল। তোমাক কোনে শিকাইছিল? স্কুলৰ ল'ৰা ছোৱালীখনে। হয়নে? মই নিজে জানো স্কুলৰ ল'ৰা ছোৱালীখনে কৈ থাকে যে। আৰু এটা সাঁথৰ এটা কোৱা। সাঁথৰ না মন মাহি বহি থাকে, হেণ্ডছেক দিলে বহি কৰে। কি বাৰু সেইটো? টিবলটো। এই ছোৱালীজনী চাওক আপোনালোকে,
তাই সম্পূৰ্ণ সুস্থ নহয়, ভৰিৰে এনেকৈ লেঙুৱাই লেঙুৱাই খোজকাঢ়ে। সেয়েহে আমি যেতিয়া জানো সন্তান গৰ্ভত থিতাপি লৈছে বুলি, তেতিয়াৰ পৰা আমি ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও পিল বা যিকোনো ঔষধ খাব নালাগে। চাওকচোন, আজি ডাক্তৰক নেদেখুৱাকৈ পিল খোৱা পৰিণতি কি হ'ল। এতিয়া মাক দেউতাকে ভুক্তভোগী হৈ আছে। সেয়েহে আমি পৰীক্ষা কৰি মেলি ডাক্তৰক দেখুৱাইহে যিকোনো পিল ঔষধ খাব লাগে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই। ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব সকলোৱে দেই।